আমি যেটো এতিয়া বৰ্তমান পৰিস্থিতি বড়োলেণ্ডৰ এইটো বিষয়ে আলোচনা কৰিলোঁ আলোচনা কৰি কি মেজাৰ্ছ ল'ব লাগে অহা দিনৰ ভিতৰত এইখিনি আমি ডিছকাছ কৰিলোঁ এনকাউণ্টাৰৰ বিষয়ে যেটো আপুনি প্ৰশ্ন কৰিছে সেইটো অলৰেডি গভৰ্ণমেণ্ট এটা ইনকুৱাৰী অৰ্ডাৰ কৰিছে বাই কমিশ্যনাৰ লোৱাৰ আছাম ডিভিজন তেখেতে ইনকুৱাৰী কৰিব আৰু আমি ইনকুৱাৰী ৱেলকাম কৰিছোঁ কাৰণ সেইটো ট্ৰান্সপেৰেঞ্চি হ'ব মানুহ মনত এটা কিবা এটা ডাউট সোমাইছে ইনকুৱাৰী হ'লে এইটো শেষ হ'ব এইখিনি কালি পিডব্লিউডি অফিচ কোকৰাঝাৰ যিটো ঘটনা আছে এইটো সন্দৰ্ভত কি এইখিনি বিষয়ত মানে এটা ৱাৰ্ণিং দিয়া হৈছে সেইটো টলাৰেট কৰা নহ'ব আৰু মই ভাবোঁ যে আমি এইখিনি আলোচনা কৰাৰ পিছত এনেকুৱা আৰু চিটুৱেশ্যন হ'ব নালাগে নতুনকৈ যিটো ইউএলপিৰ নতুন সংগঠনৰ সৃষ্টি হৈছে এইটো আমি অলৰেডি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ তেওঁলোকে নোটিছ দিয়াৰ পিছত অলৰেডি প্ৰায় 25জন মান মানুহ আইডেণ্টিফাই হৈছে যিটো সিহঁতৰ গ্ৰুপত গৈছে সিহঁতক চাৰ্চ কৰা কাম আৰম্ভ হৈছে ইতিমধ্যে 2জনক ধৰাও পৰিছে যোৱাকালি আৰু পৰহি এইটো আমি একশ্যন লৈ থাকিম আৰু এজ পাৰ ল স্যাৰ মিজোৰাম বৰ্ডাৰ যেতিয়া কেনেকুৱা পৰিস্থিতি স্যাৰ মই ইয়াত মিজোৰাম বৰ্ডাৰৰ কথা পাতিবলৈ অহা নাই ঠিক আছে